हेलो फ्रेंड्स, আজি এটা নতুন ৰেচিপি বনাম বুলি বাৰিলে আহি আছো। গতিকে কি ৰেচিপি বনাম চাই থাকিব। প্ৰথমতে আমি নৰসিংহ লম। নৰসিংহৰ বেছি বুঢ়া পাতবোৰ নহয়, বেছি কোমল পাতবোৰ নহয়। কোমল পাতবোৰ ল'লে অলপ তিতা নিচিনা হয়। প্ৰথমতে আলু কেইটামান লৈ বইল কৰি লম। আৰু অলপমান মচুৰ দাইল তিয়াই ৰাখিছিলোঁ। নৰসিংহখিনি ভালদৰে ধুই ল'লোঁ। ভিজাই থোৱা মচুৰ দাইলখিনি পিচি লৈ বৰ বনাই ল'ম। এতিয়া নৰসিংহখিনি পিচি ল'ম। পিচি লোৱা মচুৰ দাইলখিনিত কেইটামান জলকীয়া, নিজৰ মতে দিব পাৰে জলকীয়া, এটা পিঁয়াজ কাটি দিছোঁ, অকণমান নিমখ, অকণমান হালধি, কেৰাহীত তেল দি সৰু সৰুকৈ মচুৰ দাইলৰ বৰ বনাই ল'লোঁ। কেৰাহীত পিঁয়াজ দি আৰু জলকীয়া দি পেলাই পিঁয়াজখিনি ভাজি ল'লোঁ। ইয়াত পিচি থোৱা নৰসিংহখিনি দি দিলোঁ। অলপ ভজাৰ পাছতে ইয়াত বইল কৰা আলুখিনি দিব লাগিব। বইল কৰা আলুখিনি দি দিছোঁ। এতিয়া ইয়াত নিমখ, হালধি দি অলপমান দিব লাগিব। এইখিনি এতিয়া ভজা হৈ গৈছে। এতিয়া ইয়াত গৰম কৰি থোৱা পানীখিনি দি দিব লাগিব। এতিয়া ইয়াত আমি এই ফ্ৰাই কৰি থোৱা মচুৰ দাইলৰ বৰখিনি ইয়াত দি দিব লাগিব। আৰু এতিয়া এইখিনি ঢাকোন মাৰি দিলেই হৈ গ'ল। এতিয়া আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া অকণমান টেষ্ট কৰি চাব লাগে। এতিয়া আমাৰ ইয়াৰ ৰেচিপি ৰেডি হৈ গ'ল। আলহীক এনেধৰণে বনাই দিব পাৰিব। বনাই খাই চাব কেনেকুৱা হ'ল আৰু কমেণ্ট কৰি জনালে ভাল পাম।